हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। ये भिडिओटुत आपनालोকক मैं एटा शिव मंदिर देखुवाबोले ओलाइछु। एक्चुअली मैं फैमिलीर लगत जोरहाट सिनेमारा गइसिलु। जाउते मैं शिव मंदिरटो पाइसिलु, सो मैं भिजिट कर आहिलु और मंदिरटो देखात एकेबारे सৰু হয়, किन्तु तात गई মোক खूब ভাল লাগিলে और तात किछुमान पिक्चार আছে जिखिनि मोर ভাল লাগিले और हेखिनि कैप्चार करि मैं थৈ दिसिलु और ये भिडिओटुत मैं आपनालोকক ताके देखुवाबोले ओलाइछु। गतिके चाওঁ आहक। मोर ओचर जिगराकी बहि आछे सेया मोर मा হয় और एफाले आगत बहि आछे भाइटी। एया आमार गाड़ी स्टार्ट करिले जाबले। एखन হৈছে केपी जेनेरेल स्टोर। एखन होलसेल स्टोर হয়, ইয়াৰ পৰা আমাৰ বজাৰ কৰা হয় প্ৰায়। এয়া তৰাজন পূজা মন্দিৰ হয়। এয়া মই পাইছোহি JDSA ফিল্ড। ইয়াতে বিভিন্ন খেল মেলা গ্ৰন্থমেলা বিভিন্ন কিছু অনুষ্ঠান ইয়াত হয়। এইখন হৈছে গান্ধী পাৰ্ক। এইখন দেখিছে যোৰহাট বিগ বজাৰ, আহিব পাৰে ইয়ালে। এতিয়া মই পাইছোহি যোৰহাট টুকলাই চাহ গৱেষণা কেন্দ্ৰ। ইয়াৰ হৈছে গেটখন ইয়াৰ। ইয়া মই ফাইনেলি পাই গলোহি শিৱ মন্দিৰটো। শিৱ মন্দিৰটোৰ চাৰিওফালে কিছুমান পিকচাৰ ইয়া দেখিছে, শিৱ পাৰ্বতী গণেশ বৰ ধুনীয়াকৈ অংকন কৰা হৈছে আৰু এইখিনি মই কেপচাৰ কৰি ৰাখি থলো। ইয়াত হনুমানৰ আছে, কৃষ্ণ, ৰাম, সীতা, ইয়া শিৱ পাৰ্বতীৰ এখন বৰ ধুনীয়া ফটো হয়। সো সকলোবিলাক ভাল লাগিলে পিকচাৰ, সো মই কেপচাৰ কৰি থলো আৰু এই ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ কৰিলোঁ। मोर भिडिओটো চাই যদি ভাল পাইছে তেনেহলে প্লিজ সাবস্ক্রাইব কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে থেংকস।